বন্ধুসকল নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আছো মই শ্বিলং, মানে শ্বিলঙৰ প্ৰথম দিন 5 দিনৰ ট্ৰিপত আহিছো। আপোনালোকক যিখিনি পাৰো যি পাৰো দেখাবলৈ চেষ্টা কৰিম। আৰু শ্বিলঙত নৰখিলো, সিধাই আমি চেৰাপুঞ্জী আহিছো। চেৰাপুঞ্জীৰ ভিডিঅ'খিনি আপোনালোকক দেখাই আছো আৰু আগলৈ কি দেখাব পাৰো তাকে চেষ্টা কৰিম। এতিয়া আহি গ'ল, ৰাতি হৈ গ'ল না, একদম মৰ্ণিঙৰ পৰা যাত্ৰা কৰিছো লাহে লাহে একদম শ্বিলঙৰ যি ট্ৰাফিক তাৰে মাজত মই আহিলো কষ্ট মষ্ট কৰি। আৰু এতিয়া আহি খানা পিনা খাম আৰু এতিয়া মই অলপমান ফ্ৰেছ হৈ ললো, লৈ কিনে গাড়ীতে বহি আছো। এয়া মোৰ বাসন্তী, আৰু বাসন্তীত বহি এতিয়া লগৰবিলাকে মাতি আছে খানা খাবলৈ যাওঁ। ৰখি আছে লগৰ দুজনে, আৰু আমাৰ গুৱাহাটীৰে গাড়ী এয়া দেখাই আছো আপোনালোকক। এইটো আমাৰ ড্ৰাইভৰ ৰুম, ইয়াতে একদম GMCৰ নিচিনা একদম বেডবিলাক পাৰি থৈ দিছে। এতিয়া আৰু ঘুমাব লাগে, কটি দাঙি সোমাব লাগে। এইটো টুৰিষ্ট লাইনৰ এইটো মজা এটা বেলেগ। আৰু আপোনালোকক যিখিনি বাৰু মই দেখাবলৈ চেষ্টা কৰোঁ, অকণমানকে ভিডিঅ', কোনো এটা স্বাৰ্থ নাই, কোনো একো নাই, কিন্তু মই যিখিনি পাৰোঁ দেখুৱাম। আৰু আপোনাৰ লগ বন্ধু যিখিনি পাওঁ, ৰাস্তাত কেনেকুৱা কি মানুহ পাওঁ আৰু কেনেকুৱা কি ব্যৱহাৰ, সেইখিনিতো আপোনালোকক কওঁৱেই মই। আৰু চাওক না, বিচনা চাওক না, এইটো বড়োলেণ্ড, এইটো বড়োৰ আমাৰে 7 ভনী এটা ভনী। আৰু এইটো আমাৰ ৰাভা, এইটো ৰাভাদা। আৰু ৰাভাদা মানে আমাৰ 7 ভনীৰ আকৌ এটা ভনী, আৰু মই এটা ভনী, 3টা ভনী আছো। বাকী কেইটা বাকী আছে 7 ভনীৰ। আমি 3টা ভনী এটা প্ৰেজেণ্ট আছো বৰ্তমান। আৰু য'ত আছো সেইটো এটা ভনী শ্বিলং, তাতে আমি ৰখি আছো। আমাৰ খানাবিলাক হোৱা নাই, আৰু এনেকুৱা GMCৰ নিচিনা আমাৰ বেডবিলাক ৰেডি কৰি থৈ দিছে। হেণ্ডচাম বয় শুই আছে, GMCত চেলাইন দিব লাগিব তাক। চেৰাপুঞ্জীৰ GMC একচুৱেলি এইটো GMC টাইপ, মানে আমাৰ যোনটো ষ্টাফ থকাৰ কাৰণে এইটো GMC টাইপ লুক দিছে, সেইকাৰণে সি কৈছে GMCতে মই আছো। আৰু মোৰ কঁকালৰ বিষ, গাড়ী চলালো, মোৰ কঁকালৰ বিষ। আৰু মই কিটচেন দেখাই আছো আপোনালোকক, খানা। এইটো ৰিচিপশ্যন, আৰু ইয়াতে খানাৰ ব্যৱস্থা। এইটো মানে ৰেষ্টুৰেণ্টটো ইয়াতে ভিতৰতে খানা পিনা বনাই আছে। আৰু আমাৰ মানে এই ৰেষ্টুৰেণ্টৰে মালিকো আছে ইয়াতে ভিতৰতে। আৰু সেনেকৈ টুকটাককৈ আমাৰ টুৰিষ্ট লাইনটো এনেকুৱাই চলি থাকে। আৰু যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু খুব এটা একদম মেইন ৰাস্তাৰ কাষতে, এইটো চা মেইন ৰাস্তা, ইয়াৰ কাষতে এইটো আপোনাৰ উইটলেণ্ড ট্ৰেভেলছ ৰেষ্ট হাউচ, এইখিনি হোটেল। আৰু এইটো পূৰা ব্যৱস্থা কৰি থোৱা আছে। বন্ধুসকল গুড মৰ্ণিং। আৰু 7 ছিষ্টাৰ ফলছৰ কাষতে আমি আছিলোঁ হোটেলত, আৰু তাৰ পৰা এতিয়া যাবলৈ ওলাইছোঁ থাণ্ডাৰিং ফলছ বুলি কিনে এটা ঠাই। ইয়াৰ পৰা মিনিমাম 14 কিলোমিটাৰ। আৰু গাড়ী চাড়ী ধুই কেনে মই একদম, পানী আছিলে ইয়াতে, গাড়ী চাড়ী ধুই পূৰা ৰেডি। আৰু এতিয়া মই যাত্ৰাত যাম, আপোনালোকক দেখাম কেনেকুৱা কি ভিউ। কি মজা নজাৰা দেখাইছে। Hi guys. चेरापुंजी का 7 स्टार फॉल्स का है। क्या है? क्या बोला तूने? আৰু আমি 7 ছিষ্টাৰটো দেখুৱাই ললো। আৰু 7 ছিষ্টাৰত মানে পানী নোহোৱা হৈ গ'ল একদম, মানে জাগাটো ধুনীয়াই, কিন্তু পানী এতিয়া বৰ্তমান বৰষুণ নাই কাৰণে পানী নাই ৱাটাৰফল বিলাকত। সুন্দৰ এটা ভিউ, কি এটা সুন্দৰ পৰিৱেশ, ইয়াৰ পৰা চাবলৈ কি ধুনীয়া আছে চাওকচোন এবাৰ। ফটো উঠিবলৈ কি মজা এটা প্লেচ। আমি এতিয়া টেণ্ড্ৰাম ফলছৰ ওচৰত আছোঁ, ধুনীয়া। আৰু আগত নাজাৰা আছে, ভাল নাজাৰা দেখাম। মই একদম ৱাটাৰফলৰ তলত আহি গ'লোঁ। মামা উধৰ দেখা हुआ है, हाय हैंडसम मामा बैठा हुआ है। और तो एकदम
वाटरफॉल तो पूरा এনেকা पानी पड़ी है एकदम तलर एकदम मजा नजारा। बाबा आपका नाम क्या है? हाँ बहुत हाँ एकदम हैंडसम लग रहा है आपको, बहुत धुनिया लगता है कि नहीं? শ্বিলংটো সঁচাই মোহনীয়া আৰু প্ৰকৃতিয়ে ইমানখিনি দিছে, ইমানখিনি ধুনীয়া জায়গা দিছে আৰু প্ৰকৃতিয়ে কি কৰিব নোৱাৰে, প্ৰকৃতিৰ মহিমা আৰু ইমান ধুনীয়া এটা প্লেচ। আৰু এইফালে এইটো সাইডে সব বাংলাদেশ, তলৰ সেইবিলাক সমান জায়গা যিমান আছে সব বাংলাদেশ। আৰু এইটো আমি এইটো ৰাস্তা দি তলত আছে, এই ৰাস্তাটোতে উঠি আহিছো। আৰু এইটো ৱাটাৰফল, ইয়াৰ পৰা ভিউ পইণ্টটো চাবলৈ মজা। এইফালে গৈ আছো, মই দেখাই আছো। আৰু এইটো এটা চিৰি আছে, ইয়াতে তলৰ ফালে যাব পাৰে চাগে। ইয়াতে একদম তললৈ যাব পাৰে। চ' মোৰ মৰমৰ বন্ধুসকল, এই দুদিনীয়া ট্ৰিপৰ ভিডিঅ'টো চাই কেনে পালে জনাব দেই। আৰু যদি এনেকৈ আপোনালোকে আমাৰ লগত মানে আমাৰ গাড়ীত ডিজায়াৰত হওক, আৰ্টিকাত হওক, ইন'ভা হওক, আমাৰ গ্ৰুপ আছে, তে এনেকৈ যদি আপোনালোকে টুৰ কৰিব বিচাৰে, একদম নিজৰ নিচিনা আপোনালোকে ফিলিং পাব গাড়ীত গৈ, আৰু নিজৰ নিচিনা আপোনালোকে মানে ব্যৱহাৰ সকলোখিনি ভালে পাব। আৰু আপোনালোকে যদি এনেকুৱা শ্বিলং ট্ৰিপ, শ্বিলং চেৰাপুঞ্জী ডাউকি ট্ৰিপ কৰিব বিচাৰিছে, টাৱাং ট্ৰিপ, যিকোনো ট্ৰিপ আপোনাক কৰিব বিচাৰিছিলে, ডিছক্ৰিপশ্যনত নম্বৰ থাকিব। আৰু যদি শ্বিলং ফুৰিব বিচাৰে, তেতিয়াহ'লে সুন্দৰ পেকেজত কম দামত আপোনালোকক গোটাইখিনি থকাৰ ব্যৱস্থা, খোৱাৰ ব্যৱস্থা, সেইখিনি গোটাইখিনি ব্যৱস্থা থাকিব। আপোনালোকে যদি হোটেল বুক নকৰে, হোটেল বুক আমি কৰাই দিম, সকলোখিনি সুবিধা থাকিব। আৰু একদম ধুনীয়াকে ঘূৰিব পাৰিব, সকলো জায়গা চাব পাৰিব। একদম ধুনীয়া মেঘালয়খন চাবলগীয়া ঠাই, আপোনালোকে জানেই। তে বেছি দীঘলীয়া নকৰোঁ, আৰু যদি গোটেইখিনি ভিডিঅ' দিওঁ তো বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে নেক্সট ভিডিঅ'ত আপোনালোকে পাব, ডিছক্ৰিপশ্যনত নম্বৰ দিয়া থাকিব। আপোনালোকে যদি যোগাযোগ কৰে কৰিব পাৰিব, আৰু শ্বিলং ট্ৰিপ ধুনীয়াকৈ ঘূৰিব পাৰিব। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাম।